আপোনালোকক পুনৰবাৰ মই মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আমাৰ নামঘৰত অৰ্থাৎ চৰাইদেউ জিলাৰ সোণাৰী শিলঘাট গুটিঘাট সাৰ্বজনী নামঘৰত আয়োজন কৰা অবিৰত অখণ্ড ভাগৱত পাঠৰ কিছুমান ভাল লগা মুহূৰ্ত আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। এয়া মই ৰাতিপুৱা মানে 3:30 বজাত উঠি গা পা ধুই মই গৈ আছোঁ নামঘৰলৈ বুলি। নামঘৰত নাম লৈ আছে তাৰ পাছতে আমি ওলালোঁ উষা কীৰ্তনলৈ বুলি। এয়া আমি সেৱা কাঢ়িলোঁ, তাৰ পাছতে এতিয়া আমি ওলাই যাম। নাভিদেশে পঞ্চমেশ স্থে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেশ নৱমেদ। এয়া আমি ওলাই আহিলোঁ, এতিয়াও আন্ধাৰে হৈ আছে, পোহৰ হোৱাই নাই। সমেজাৰ তুণ্ড একাদশে ললা তদা দশে ভূ। আমি আমাৰ গোটেই গাঁওখনতে উষা কীৰ্তন কৰি আহিলোঁ আৰু এতিয়া পোহৰো হৈ গ'ল। হেন ভাগৱত মূৰ্তি অতি মনোহৰ কমল সদৃশ বৰ্ণ শ্যাম কনে। উষা কীৰ্তন কৰি আহি আমি সোমাইছোঁহি আমাৰ নামঘৰত। নমো ভগৱতে বাসুদেৱায়। ইয়াৰ পাছৰ কাৰ্যসূচী আছিল ধৰ্মধ্বজা উত্তোলন। জগত ইয়াৰ পাছতে স্মৃতি তৰ্পণ, অৰ্থাৎ আমাৰ গাঁৱৰ আমাৰ মাজৰ পৰা হেৰাই যোৱা লোকসকলৰ বাবে এগছি বন্তি প্ৰজ্বলন, লগতে 1 মিনিট মৌন প্ৰাৰ্থনা কৰা হ'ল। ইয়াৰ পাছতে আছিল বৃক্ষৰোপণ। এই সময়ত মই কিবা কাৰণত নথকাৰ বাবে ভিডিঅ' কৰাত অলপ অসুবিধা হ'ল। তাৰ পাছতে আমাৰ নামঘৰলৈ ভাগৱত পাঠ কৰিবলৈ মাতি অনা বিশেষ বিশিষ্ট ব্যক্তিসকলক আদৰি অনা হ'ল। আমাৰ নামঘৰলৈ মাতি অনা 2জন বিশিষ্ট ব্যক্তিয়ে আমি নজনা বহুত কথাই আমাক তেওঁলোকে জনালে। শৰাই সজোৱা, ভক্তিদীপ প্ৰজ্বলন আৰু নাম প্ৰসংগৰ পাছতে আৰম্ভ কৰা হ'ল ভাগৱত পাঠৰ। আৰু ইয়াত সকলোকে চাকি জ্বলাবৰ বাবে দিছে আৰু লগতে ময়ো এগছি চাকি জ্বলাই ল'লোঁ। আৰু এয়া হৈছে গধূলিৰ দৃশ্য। গোটেই নামঘৰটো চৌপাশে চাকি জ্বলোৱা হ'ল। আৰু নামঘৰলৈ অহা সকলো অতিথিৰ বাবে জলপানৰো যা যোগাৰ কৰা হৈছে। আজি ভাগৱত পাঠৰ দ্বিতীয় দিন। আজি বিশেষ একো কাৰ্যসূচী নাছিল, ভাগৱত পাঠ কৰা হৈছিল। ভাগৱত পাঠ শুনি আহি গধূলিলৈ আমি সকলোৱে মিলি ভাত খালোঁ আৰু এই 4 দিন আমি আমাৰ সকলো গাঁওবাসীয়ে বইল খাইছোঁ। আৰু আজি তৃতীয় দিন। আজিও বিশেষ একো কাৰ্যসূচী নাছিল, আজি ভাগৱত পাঠেই হ'ল।
তাৰ পাছতে আমি আহিলোঁ ভাগৱত পাঠ শুনিবলৈ। আজি ভাগৱতৰ দ্বিতীয় দিন, অৰ্থাৎ কাইলৈ আমাৰ ভাগৱত পাঠ শেষ হ'ব। এয়া আমাৰ নামঘৰৰ প্ৰথম অবিৰত অখণ্ড ভাগৱত পাঠ, আৰু ময়ো প্ৰথমবাৰে পাইছোঁ। ভাগৱত পাঠ দেখি আৰু শুনি মই এটা কথা বুজিলোঁ, যেতিয়া পাঠকীসকলে ভাগৱত পাঠ কৰি থাকে, যেতিয়া তেওঁলোকে ভাগৱতৰ কথাবোৰ বুজি পায়, তেতিয়া তেওঁলোকে কান্দি উঠে। তেওঁলোকৰ লগতে ময়ো কান্দি উঠিছিলোঁ। আজি ভাগৱত পাঠৰ শেষৰটো দিন। আজি সঁচাকৈয়ে বহুত বেয়া লাগিছে। ভাগৱত পাঠ শেষ হোৱাৰ পাছতে নাম লোৱা হ'ল। ভাগৱত শেষ হোৱাৰ পাছত ভাগৱত নামঘৰৰ চাৰিওফালে ঘূৰোৱাৰ পাছত ভাগৱত ভৰোৱা হ'ব মণিকূটৰ ভিতৰলৈ। আৰু এয়া ভাগৱত লৈ যোৱা হৈছে মণিকূটৰ ভিতৰলৈ। এয়া ভাগৱত পাঠৰ সামৰণি। এই 3 দিন যে কিমান ভাল লাগিছিল, কেনেকৈ পাৰ হৈ গ'ল গমকে নাপালোঁ। আজি সঁচাকৈয়ে বহুত দুখ লাগিছে। আৰু আমাৰ গাঁৱলৈ পাঠ কৰিবলৈ অহা পাঠকীসকলক আমাৰ সকলো গাঁওবাসীৰ ফালৰ পৰা সন্মান জনাই তেওঁলোকক দিয়া হ'ল একোখনকৈ সম্বৰ্ধনা পত্ৰ। আৰু ইয়াৰ পাছতে আছিল সমূহীয়া জলপান। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।